আছে যে অসমৰ কোনকেইটা ৰাজহ চক্ৰৰ পৰা মেঘালয়ে মাটি পাইছে লিখা আছে মেঘালয় কোনকেইটা ৰাজহ চক্ৰৰ পৰা অসমে মাটি অনাৰেবল মিনিষ্টাৰ কাৰণ তেখেতে কৈছে যে আমি দিছো আৰু লৈছো ইয়াতো কতো মেঘালয়ৰ কোনো ৰাজহ চক্ৰৰ নাম নাই অসমৰ ৰাজহ চক্ৰৰ মাটি দিয়াৰহে নাম আছে ইয়াতে গোটেইখিনি অনাৰেবল মিনিষ্টাৰে ক'ব এতিয়া মাননীয় আপুনি আছে যদি আছে নাই যদি নাই মাননীয় অধ্যক্ষ মহোদয় गले गले फंसे बाथ्राखौनो बुंबाय थानो गोनां जादों जोंनि बर' एमएलएफ्रा अबे जायगायाव थायो जोंनि बर' एमएलएफ्रा अबे जायगायाव उन्दुयो जोंनि बर' एमएलएफ्रा सिरि मोनदो जाय उखिल गगৈ हारसिंनो दानि गोहो खुंथायाव जाय आसाम सरकारनि गेदेरमा दैदेनगिरिफोरखौ हारसिंनो सोमावग्लुंदों हारसिंनो सोंनाय फिननाय जोंनि बर' एमएलएफ्रा बुंनो हागोन ना हाया जोंनि खोनानो मोननाय मथे जेब्ला जों उन्दै समाव जोंनि आबौ आबैमोना बुंदोंमोन भुटाननि राजाया बर'फोरखौ अननानै हा हगारनानै गालांदों आसाम सरकारनो हगारलाङाखै बर'फोरनो अननानै हगारनानै गालांदों दा जों नुयो आसाम सरकारनि नोजोराव दानि बर'फोरनि गोहो खुंथायाव थानाय जाय भुटाननि राजाया बर'फोरखौ अननानै हाखौ खेथि आबाद मावनानै जाथों होननानै बर'फोरनो हगारना गालांदों बे जायगायाव बर'फ्रा ग्रोम ग्रोम रायजो जानानै दं भुटाननि राजाया बर'फोरनो हाखौ होमारदोंना भुटाननि राजाया बर'फोरनो हाखौ हगारनानै गालांमारदोंबा आलादा बाउन्डारि जानांगौ बर'फोरनि आलादा रायजो जानांगौ जोंनि बर' एमएलएफ्रा मानो फंसेबो सोंलु खालायनो हाया जोंनि बर' एमएलएफ्रा मानो सोंलु खालायनो हाया भुटाननि राजाया होलांनाय हाया बर'फोरनि गोहो खुंथायाव थानांगौ बर'फोरखौ अननानै होलांनाय हाया आलादा सिमा जानांगौ आसाम सरकारनि गोहो खुंथायाव जानाय नङा मानो उदखार आसाम सरकारनि उदखार बिटिआर सरकारनि उदखार जोंनि बर' एमएलएफ्रा मानो फंसेबो बुंनो हाया उखिल गगैया मा सोंलु खालायदों दिनैनि समाव मिनिस्टारफ्रा खोमा आलौदों जायफोर गोहो खुंथायाव दं आसाम सरकारनि एमएलएफ्रा सुगै थानो मोनाखै सोंदों हारसिंनो सोंनाय फिननाय जोंनि बर' एमएलएफ्राबो हागोन ना हाया भुटाननि राजा होलांनाय हाया बर'फोरनि गोहो खुंथायावनो थानांगौ आलादा सिमा जानांगौ बर'फोरनि आलादा रायजो जानांगौ बुंनो हागोन ना हाया भुटाननि राजाया हगारमारदोंबा बर'फोरनो हाखौ आसाम सरकारनो होलाङाखै बर'फोरखौ अननानै बर'फोरनोसो होलांदों बिनि थाखायनो नंमारगौबा जोंनि बर' एमएलएफ्रा आसाम सरकारनि खाथियाव भारत सरकारनि खाथियाव खावलायनानै आलादा सिमा खालायनांगौ मेघालयৰ কোনকেইটা ৰাজহ চক্ৰৰ পৰা অসমে মাটি পাইছে ইয়াত উত্তৰ লিখি থোৱা আছে যে অসমৰ কোনকেইটা ৰাজহ চক্ৰৰ পৰা মেঘালয়ে মাটি পাইছে লিখা আছে মেঘালয় কোনকেইটা ৰাজহ চক্ৰৰ পৰা অসমে মাটি অনাৰেবল মিনিষ্টাৰ কাৰণ তেখেতে কৈছে যে আমি দিছো আৰু লৈছো ইয়াতো কতো মেঘালয়ৰ কোনো ৰাজহ চক্ৰৰ নাম নাই অসমৰ ৰাজহ চক্ৰৰ মাটি দিয়াৰহে নাম আছে ইয়াতে গোটেইখিনি অনাৰেবল মিনিষ্টাৰে ক'ব এতিয়া মাননীয় আপুনি আছে যদি আছে নাই যদি নাই মাননীয় অধ্যক্ষ মহোদয় ইয়াত স্পষ্টভাৱে দেখুওৱা হৈছে মই জাষ্ট এটা উদাহৰণ দিছো কামৰূপ জিলাৰ বকুৰ ঠাই নাম কেইটা আছে তাৰাবাৰী গিজাং আৰু বকলাপাৰা এতিয়া বিবাদমান ভূমিৰ পৰিমাণ অধ্যক্ষ মহোদয় তাৰাবাৰীৰ 4.69 সেই তাৰাবাৰীত এৰি দিয়া ভূমিৰ পৰিমাণো 4.69 এটো কোনো আমি লাখদুক লুকদাৰ কৰা নাই আৰু গিজাং অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় তেখেতে বিচাৰিছে কি মেঘালয়ৰ পৰা কিবা আছে নেকি মেঘালয়ৰ পৰা কিমান পালো এটো লাগে মোক মই কৈছো মেঘালয়ৰ পৰা এটো সব অসমৰ পৰা আছে আপুনি শুনক গিজাঙত বিবাদমান ভূমিৰ পৰিমাণ 13.53 কিন্তু এৰি দিয়া ভূমিৰ পৰিমাণ 2.90 আৰু আমি পাম 10.63 বকলাপাৰাত বিবাদমান ভূমিৰ পৰিমাণ 3.51 আৰু এৰি দিয়া ভূমিৰ পৰিমাণ 3.21 পাবলগীয়া ভূমিৰ পৰিমাণ 30 এনে ধৰণে আমি গোটেই তথ্যকাৰে এইখন আমি মেঘালয় ক'ৰ পৰা পাইছো এটো সব অসমৰ মাটি লিখি দিছে আপুনি মইতো কলোৱে গিজাঙত লিখি দিছে যে এটো অসমৰ মাটি
গিজাঙত ভূমিৰ পৰিমাণ আছে লিখি দিছে যে এইটো অসমৰ মাটি আৰু এৰি দিয়া ভূমি কমপ্লিটলি অসমৰ মাটি আপোনালোকে মেঘালয়ত দি আছে বিবাদৰ আপুনি সদনত জোৰকে ক'লে এইটো কেনেকে হ'ব অসমৰ সাংবিধানিক সীমাৰ ভিতৰত মাটি দি আছে আপুনি আগতে শুনি এইটো কেনেকে হ'ব সব অসমৰ মাটি দি আছে আগতে শুনি লওক অখিল গগৈ বনাইছো নেকি আমি অখিল গগৈ অলপ শুনি লওক আৰু শুনি দি আছে ৰিপ্লাই নিদিয়ে মই ৰিপ্লাইটো দি আছো আপুনি শুনিবলৈ আপোনাৰ ধৈৰ্য নাই অলপ শুনি লওক আপোনাৰ অখিল গগৈ ডাঙৰীয়া কেনেকে ধৈৰ্য ৰাখি অসমৰ মিছা কথা কৈ থাকিলে কেনেকে ধৈৰ্য ৰাখি অখিল গগৈ প্লিজ আৰু এই অখিল গগৈয়ে সদনৰ মজিয়াত যিমান ডিষ্টাৰ্ব কৰিছে যোৱা দিনবিলাকত অসমৰ ইতিহাসত হয়তো কোনেও ডিষ্টাৰ্ব কৰা নাই ইমান অতীত আত্মা এখেতক উত্তৰ দি কোনো সন্তুষ্টি আপুনি দিব নোৱাৰে ছাৰ মই দিব নোৱাৰো কোনো ইয়াৰ দিব নোৱাৰে গতিকে ক'বলগীয়া কথাখিনি ক'লো আৰু মই ভাবো যে এই কথাখিনি ইমান স্পষ্ট কৰি মেঘালয়ৰ পৰা কিমান মাটি পাইছো এইটো কৈ দিলে হৈ গ'ল গোটেই ডিস্পুট কিটো আছে মেঘালয়ৰ পৰা কিমান মাটি পাইছো আমি চব অসমৰ পৰা পোৱা মাটিবিলাকৰ নামহে দিছে ইয়াতে চক আপুনি চক ৰাজহ চক্ৰৰ নামটো দি দিছে বকু ৰাজহ চক্ৰটো মেঘালয়ৰ নেকি অখিল গগৈ ডাঙৰীয়া মেঘালয়ৰ পৰা এক চিকুটা মেঘালয় অসম বুলি নহয় এক চিকুটা মাটি আনিব পৰা নাই মাননীয় অধ্যক্ষ মহোদয় অসমৰ মাটি চব মেঘালয়ত দি দিছে আপুনি ডিসপিউটেড ল্যান্ডটো কি বুজি অসমৰ পায় মাটি চব মেঘালয়ত দি দিছে ডিসপিউটেড শব্দটো বুজি পায় প্লিজ বিপদমান শব্দটো বুজি পায় ইয়াত আপুনি বিপদমান শব্দটো বুজি পায় মেঘালয় ৰাজহ চক্ৰটোৰ নাম দিয়ক শব্দটো বুজি পায় নে আপুনি মেঘালয় ৰাজহ চক্ৰটোৰ নাম দিয়ক আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিবৰ কাৰণে আপোনালোকক দানবীৰ পাতিছো নেকি বিপদমান শব্দটো বুজি পায় আপোনালোকক দানবীৰ পাতিছো নেকি অসমৰ মাটি দি দিবৰ কাৰণে মাননীয় মাটি দিব মেঘালয়ত মাটি দিব এইটো কেনেকে হ'ব অসমৰ মাটি দিবৰ কাৰণে এইটো মাননীয় অধ্যক্ষ মহোদয় আপুনি ভালদৰে চব সাংবিধানিক মাটি আপুনি বহক মই অসমৰ চব মাটি প্লিজ মই কৈ আছো সন্মানীয় সদস্যগৰাকীক কওক মই ডিটেইলছত কৈ আছো আৰু কম নহয় মই মোক উত্তৰটো এটাই লাগে মেঘালয়ৰ পৰা কোনটো মাটি পালো মই কম ৰাজহ চক্ৰটোৰ নাম কওক ৰাজহ চক্ৰটোৰ নাম কওক স্যাৰ এখন ৰিজনেল কমিটিৰ ময়ো সভাপতিত্ব কৰিছো এখেতক মই চ্যালেঞ্জ কৰো এখেতে মোৰ লগত বলক ও পাত্ৰৰ কুছিলে যাব নালাগে ইয়াত উত্তৰটো দি দিয়ক মেঘালয় কোন ৰাজহ চক্ৰৰ পৰা মাটি পাইছো বলক এ আপুনি দম নিদিব কথাটো কওক মেঘালয় কোন মাটি পাইছো মাটি পাইছো আমি মেঘালয় ক'ৰ পৰা মাটি পাইছো আপোনাৰ কুৱেশ্যন নহয় স্যাৰ মেঘালয় বনোৱা পুখুৰী তেওঁলোকে বাউণ্ডাৰী দিয়া তেওঁলোকে আধাৰশিলা কৰা তেওঁলোকে আমাক হস্তান্তৰ কৰিছে আপুনি মোৰ লগত বলক মই দেখাই দিয়া নাই কিয় ইয়াত দিয়া নাই কিয় মাননীয় অধ্যক্ষ মই আমাৰ কুৱেশ্যন আহিব গতিকে ইমান সময় নষ্ট কৰি আছে কোনটো মাটি ইয়াত দিয়ক মই কৈ অসমৰ মাটিটো আমাৰ প্লিজ বহক